নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি পঞ্চম শ্ৰেণীৰ গণিতৰ সংখ্যাৰ চিনাকি নামৰ পাঠটি আলোচনা কৰিম আৰু এই সংখ্যাৰ চিনাকি পাঠটিৰ অনুশীলনী 1bৰ বিষয়ে আমি ইয়াত আলোচনা কৰিবলৈ লৈছো। ইয়াতে 1 নম্বৰ প্ৰশ্ন দি আছে খালি ঠাই পূৰ কৰা। খালি ঠাই পূৰ কৰিব কৈছে। ইয়াতে খালি ঠাই পূৰ কৰাৰ ৰমান সংখ্যাৰ 1 Roman সংখ্যাৰ 1 দিয়া আছে 33 into dash is equal to 0 তোমালোকে মন কৰিবা যে কোনো এটা সংখ্যাৰ লগত কি সংখ্যা পূৰণ কৰিলে শূন্য হয়। তোমালোকে পূৰণৰ নেওতাটো পঢ়িছিলা যে 1 1 গুণ 1 1ৰ লগত 1 পূৰণ কৰিলে 1 হয়। ঠিক তেনেকৈ শূন্যৰ লগত কি পূৰণ কৰিলে অৰ্থাৎ শূন্যৰ লগত কোনো এটা সংখ্যা পূৰণ কৰিলে শূন্য হয় বুলি তোমালোকে জানা। হেয়ে ইয়াতে যিকোনো সংখ্যাৰ লগত যেতিয়া শূন্য পূৰণ কৰা হ'ব তাৰ মান কি হ'ব শূন্য হ'ব। অৰ্থাৎ ইয়াতে শূন্য হ'ব। নেক্সট 2 নম্বৰ প্ৰশ্ন কোৱা আছে ইয়াত 2 নম্বৰ প্ৰশ্ন dash into 20 is equal to 0 একেই প্ৰশ্ন কোনো এটা সংখ্যাৰ লগত কি পূৰণ কৰিলে শূন্য হয় অৰ্থাৎ সংখ্যাটো হ'ব কি শূন্য। অৰ্থাৎ a মন ৰাখিবা a into শূন্য a into 0 a into 0 is equal to 0 হয় বা 0 ডিভাইড হৰণ ডিভিশন a is equal to 0 এই কথাখিনি মনত ৰাখিবা তোমালোকে। এটা সূত্র a into 0 অর্থাৎ এর লগত যিকোনো নহয় কোনো এটা সংখ্যার লগত 0 পূরণ করিলে 0 হয় বা 0 কোনো এটা সংখ্যা দি পূরণ কৰি হরণ করিলে 0 হয়। 3 নম্বৰ প্ৰশ্ন কৈছে 3 নম্বৰ প্ৰশ্ন dash division 1 is equal to 0 অর্থাৎ এইটো প্রশ্নকে বুঝাইছে অর্থাৎ 0 হ'ব। 0 যিকোনো সংখ্যা দি হরণ করিলে কি হয় 0 হয়। নেক্সট 4 নাম্বার 2 plus bracket 3 plus 5 is equal to bracket 2 plus dash bracket plus 5 দেখা ইয়াত হফালে যি সংখ্যাগিটা আছে হ্যাঁ তারে দুটা সংখ্যা বাওফালে দি আছে এটা সংখ্যা নিখিত আছে লুকাই আছে। সেই লুকাই থকা সংখ্যাটো কি হ'ব আমি ইয়াতে দেখা যায় ইয়াতে এটা সূত্র পৰে তোমালোকে পিছত আগত পাই আহিছে কি বিধি এটা ইয়াত যোগৰ ওপৰত সহযোগ বিধি অৰ্থাৎ 2 3 5 2 3 5 অর্থাৎ ইয়াত 3 হ'ব। নেক্সট 5 নম্বৰ প্ৰশ্ন 12 into 5 plus 4 ব্ৰেকেটৰ ভিতৰত is equal to dash into 5 plus dash into 4 ইয়াতে সেম প্ৰশ্ন ইয়াতে যেনেকৈ যোগৰ ওপৰত সহযোগ বিধি পৰিছে ইয়াতে পূৰণৰ ওপৰত নহয় যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি অৰ্থাৎ আমি লিখিব পাৰো 12 into 5 plus 12 into 5 plus 12 into 5 plus 12 into 4 অর্থাৎ দেখা যায় আমার ইয়াতে যি দুটা খালি ঠাই আছে সেই দুটা কি বহিব 12 বহিব। এটা আছিল যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি মানে 12 টো ভাগ কৰি দিব লাগে 5 ৰ লগত আৰু 12 টো 4 ৰ লগত এবাৰ পূৰণ কৰি দিব লাগে। 6 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্ন দি আছে 2 into 4 plus 2 into 6 plus 2 into 8 is equal to
ইজ ইকুৱেল টু ডেশ ইনটু ব্ৰেকেটৰ ভিতৰত কৈছে 4 প্লাস 6 প্লাস 8 তোমালোকে দেখা এইখিনি দেখিলে গম পাবা 2 into 4 plus 2 into 6 plus 2 into 8 অৰ্থাৎ 4 6 আৰু 8 ৰ লগত কি পূৰণ হৈ আছে 2 পূৰণ হৈ আছে তেনেলে ইয়াতে দেখা যায় যে যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি কোনটা সূত্ৰ পৰিছে ইয়াত a plus a into b plus c plus d মানে এটো প্ৰতিটৰে লগত এবাৰ এবাৰ পূৰণ বুজাই আছে এইটো যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি অৰ্থাৎ আমি ইয়াৰ পৰা উত্তৰটো বিচাৰিবালো কি 2 হ'ব ইয়াত অৰ্থাৎ 2 টো এই গটেখিনিৰ লগত পূৰণ হৈ আছে অৰ্থাৎ 2 4 ৰ লগত এবাৰ 2 6 ৰ লগত এবাৰ 2 আৰু 8 ৰ লগত এবাৰ 2 পূৰণ হৈ আছে নেক্সট Next 7 number 40 division 1 is equal to dash এটাৰ কথা মন ৰাখিবা এটাৰ পৰা এটা শিক্ষা পাও যে কোনো এটা সংখ্যাক যেতিয়া 1 এৰে হৰণ কৰা হয় তেতিয়া কি হয় একেৰে যাক হৰণ নকৰা কিয় তাৰ মান কি হ'ব সেই সংখ্যাটোই হয় অৰ্থাৎ আমাৰ সূত্ৰটো কি হয় a division 1 is equal to a হয় অর্থাৎ সেই সংখ্যাটা আমি পাও নেক্সট 8 নাম্বার ড্যাশ হরণ 1 is equal to 20 দেখা ইয়াৰ পৰা তোমালোকে কি বুজি পালা যে ইয়াৰ আগৰ 7 নম্বৰ প্ৰশ্নটো কি কৈছিল 40 divide 1 equal dash তেতে কি হৈছিল 40 হৈছিল অৰ্থাৎ কোনো এটা সংখ্যাক 1 দি হৰণ কৰিলে কি হয় 1 হয় একই সংখ্যাটোই হয় ঠিক তেনেকৈ ইয়াতো এই একই 20 কে বুজাব নেক্সট 9 নাম্বার 9 plus 7 plus 6 bracket है whole into 40 is equal to 9 into dash plus 7 into dash plus 6 into dash ইয়াতে কি বুজাইছে অর্থাৎ আমি ইয়াৰ আগত এটা কৰিছিলো এই 6 নম্বৰ প্ৰশ্নটো যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি ঠিক ইয়াতো তিনিটা সংখ্যা আছে সেই তিনিটা সংখ্যাৰ লগত চাৰিটো কি হৈ আছে পূৰণ হৈ আছে অৰ্থাৎ 9 ৰ লগত 4 এবাৰ পূৰণ হ'ব 7 ৰ লগত 4 এবাৰ পূৰণ হ'ব আৰু 6 ৰ লগত 4 এবাৰ পূৰণ হ'ব অৰ্থাৎ এই খালি ঠাইবোৰত কি হ'ব 4 হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা আৰু যদি ইয়াৰ ওপৰত কিবা অসুবিধা হয় তেনে নিশ্চয় তোমালোকে কমেন্ট কৰি জনাই দিবা নমস্কাৰ